অসমৰ অন্যতম জনগোষ্ঠী সোণোৱাল কছাৰী গৰু বিহু দিনাৰ সন্ধ্যাৰে পৰা ঘৰে ঘৰে হুঁচৰি মৰা সোণোৱাল কছাৰীসকলে বৃহস্পতিবাৰে সমূহীয়াভাৱে বিহু সামৰণি মাৰে। পৰম্পৰা ৰক্ষা কৰি প্ৰথমে গছৰ তলত বিহু হুঁচৰিৰে ইষ্ট দেৱতাক স্মৰণ কৰি গাঁৱৰ এমূৰৰ পৰা বিহু শোভাযাত্ৰা কৰি বগী নদী পাগলডুবিত প্ৰাথমিক বিদ্যালয় খেলপথাৰত সকলো একত্ৰিত হৈ বিহু উৰুৱা উৎসৱ পালন কৰে। পৰম্পৰাগতভাৱে প্ৰতিঘৰ গৃহস্থই পদূলিৰ মূৰে মূৰে আশীৰ্বাদ গ্ৰহণ কৰে শোভাযাত্ৰাকাৰী দলটোৰ পৰা। বহুৱালী নৃত্যৰে প্ৰায় ৩ কিলোমিটাৰ পথ অতিক্ৰম কৰি পাগলডুবিত প্ৰাথমিক বিদ্যালয় খেলপথাৰত পাগলডুবি গাঁৱৰ সকলোৱে ৰাইজে বিহু উৰুৱা উৎসৱ পালন কৰে। উল্লেখযোগ্য যে এই বিহু উৰুৱা উৎসৱৰ ৫ দিনৰ পৰাই সোণোৱালসকলে ঢোল ত্যাগ কৰি খেতি পথাৰত কাম কৰিবলৈ আৰম্ভ কৰে। নিউজ বুলেটিন মানে দেশ বিদেশৰ বা বাতৰিৰ বাবে চাই থাকক অসম নিউজ। ধন্যবাদ।